हेलो फ्रेंड्स, मैं कठाলৰ ৰহেৰে কিবা এটা বনাম। আপোনালোকক অলপ দেখাই আছো, আপোনালোকে চাই থাকক দেই। এয়া কঠালবিলাক অলপ ফুটবিলাক ওলাই লৈছো, গুটিখিনিও অজৰাই লৈছো, লৈ পেলাই গোটেইখিনি ধুনীয়াকৈ এনেকৈ কৰি মেলি ৰসখিনি চেপি পেলাই ওলাই ল'ম। এই ৰসখিনি চেপি পেলাই ওলাই ল'লোঁ আৰু তাতে এতিয়া মই ময়দা দি দিম 2 চামুচ। অলপ ৰস যিহেতু সেইবাবে 2 চামুচ ময়দা দি দিলোঁ আৰু এইফালে অলপ সোৱাদ পৰিমাণে নিমখ দি দিম আৰু চেনি দিম। চেনি দিলোঁ আৰু নিমখ দি আছোঁ, দেখিছে, দি পেলাই ধুনীয়াকৈ ঘুটি ল'ম। সেয়া ধুনীয়াকৈ ঘুটি লৈ আছোঁ, দেখিছে, ৰসখিনিৰ লগত ধুনীয়াকৈ মিলাই লৈ আছোঁ। চাক মিলোৱা হৈ গ'ল যিহেতু। আৰু এইফালে মই পিঠা বনাবৰ কাৰণে তেল গৰম কৰি ল'লোঁ আৰু এয়া সৰু সৰুকৈ তেলতে দি দিলোঁ। চাওকচোন, সৰু সৰুকৈ পিঠা ধুনীয়াকৈ হৈ গ'ল, চাওক, দেখিছেনে? চাওক ইমান ধুনীয়াকৈ হৈ গৈছে। গৰম গৰম চাহৰ লগত খাম আৰু বহুত মজা লাগিব দেই। ঠিক আছে, বাই বাই।